হেল্ল' এভৰিৱান, মোৰ নতুন টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দিনটো কেনেদৰে পাৰ কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে চাব বুলি আশা থাকিল আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মোৰ ব্ৰেকফাষ্টত কি আছে চাব দেই। এইয়া আপোনালোকে এনেদৰে কোনে কোনে খাই ভাল পায় মোক জনাবচোন দেই। মই মানে বহুত ভাল পাওঁ। এতিয়া ওলাইছোঁ ডাকঘৰলৈ, মানে অকণমান কাম আছে, চ' ডাকঘৰ যাওঁ। মাস্কখন পিন্ধি লওঁ যিহেতু কৰোণাৰ বেছি ব'লক তেন্তে। এই ৰাস্তাটো হৈছে কহৰা চাৰিআলিৰ পৰা আৰক্ষী থানা কাষেৰে যোৱা ৰাস্তাটো। এই ঠাইখিনি বহুত ভাল লাগে। এইডোখৰতে আছে এখন উদ্যান, স্মৃতি উদ্যান কহৰা, আৰু দুই কাষে আছে চাহ গছ, তাৰ মাজত আছে গছ গছনি। সঁচাকৈ এই ঠাইখিনি বহুত ভাল লাগে, প্ৰকৃতিৰ মনোমোহা সেউজীয়া পৰিৱেশ। এতিয়া আমি পামগৈ জীপ ছাফাৰী টিকট কাউণ্টাৰ। এই কাউণ্টাৰত টিকট সংগ্ৰহ কৰিলেহে আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্ক চাবলৈ যাব পাৰে, আৰু এই ঠাইত ৰখি থকা জিপচিবিলাকত উঠিহে আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত ভ্ৰমণ কৰিবলৈ যাব পাৰিব। এয়াই হৈছে জিপচিৰ টিকট কাউণ্টাৰ। ভ্ৰমণ কৰিবলৈ হ'লে অক্টোবৰৰ পৰা এপ্ৰিললৈকে খোলা থাকে আৰু এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে বন্ধ থাকে। আহি পালোঁ ডাকঘৰ। ডাকঘৰত বেছি মানুহ নাছিল বাবে কাম সোনকালে হৈ গ'ল। এতিয়া যাওঁ ঘৰলৈ। এইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কলৈ যোৱা মূল প্ৰৱেশদ্বাৰ। এই গেটখনেদিয়েই যায় জীপ ছাফাৰী টিকট কাউণ্টাৰলৈ, আৰু সেই ওলাই থকাখন হৈছে কহৰা আৰক্ষী থানা। ঘূৰি আহিলোগৈ আৰু এতিয়া বাজিছে সেয়া 1:10। ঘৰ আহি পাই ফ্ৰেছ হ'লোঁ আৰু এতিয়া মই চাহ কৰোঁগৈ। চাহ অকণ খাই লওঁ। এইয়া চাহ, এইয়া মেৰিগ'ল্ড বিস্কুটৰ সৈতে চাহ খাই লওঁ। এইয়া চাহ খাই লওঁ। আমাৰ দুপৰীয়া ভাত খাই কৰি হৈ গ'ল। তাৰপিছত ইভিনিঙত আমি ভণ্টি আৰু ভণ্টিৰ ল'ৰাটো আৰু ভতিজীৰ লগত অকণমান ওলাই যাওঁ বৰমাহঁতৰ ঘৰলৈ ফুৰিবলৈ। ইহঁতকেইটাই একেলগে খেলিবলৈ পাই বহুত ফূৰ্তি পাইছে। ল'ৰা ছোৱালীকেইটাই ইমানেই খেলিবলৈ লাগিলে, সময়বিলাক কেতিয়া গ'ল গমেই নাপালোঁ। আৰু সন্ধিয়া হৈ গ'ল বৰমাহঁতৰ ঘৰৰ পৰা আহিব লওঁতে। বৰমাহঁতৰ ঘৰৰ পৰা অহাৰ পিছত হেল্ল' গাইজ, এতিয়া আমাৰ ইভিনিঙত চাহৰ লগত কি আছে চাব দেই। এইয়া পায়স, দেউতাই বনোৱা। চাহ তাহ খাই কৰি হোৱাৰ পিছত এতিয়া পাকঘৰলৈ যাওঁ। ভণ্টি আৰু মই, আমাৰ মেইন ৰান্ধনি আজি আমাৰ ভণ্টি। মই এইবিলাক যোগাৰ কৰি দিছোঁ, পিঁয়াজ চিয়াজ কাটি দিছোঁ, আলু কাটি দিছোঁ। এতিয়া ভণ্টিয়ে বনাব। মছলা বুলি ক'বলৈ অকল ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু এভৰিডে মিট মছলাকে ব্যৱহাৰ কৰিছোঁ।
জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু মিট মছলা লগত হালধি দি পেলাই আমি পানী অকণ দি মিহলাই লৈছোঁ। পিঁয়াজখিনি ভজা হৈ আছে আৰু তাতে এতিয়া মছলাখিনি দি দিয়া হৈছে। মা আৰু ভণ্টি দুয়োগৰাকী আজি মেইন ৰান্ধনি। কোনো ৰেচিপি শ্বেয়াৰ কৰা নাই, আমি যেনেদৰে ঘৰত বনাই খাইছোঁ তেনেদৰেই দেখাইছোঁ, বেয়া নাপাব। কেইটুকুৰামান আলু দি দিছোঁ। আপোনালোকে আলু খাই ভাল পায়নে বাৰু? মোৰ হ'লে ফেভাৰিট দেই। ঢাকন দি মাংসখিনি কেইবা মিনিটো সিজি যোৱাৰ পিছত এয়া আলু সিজিয়ে গৈছে। আৰু এতিয়া পানী অকণ দি ভালদৰে উতলিবলৈ দিম। এয়া আমাৰ মাংস বনোৱা হৈছেগৈ আৰু। মাংস ৰেডি। আৰু এইফালে জুইশালত বনোৱা হৈছে লোকেল মুৰ্গীৰ মাংস। আদা, নহৰু, তেজপাত আৰু জলকীয়া দুটা দি পেলাই এনেদৰে পিঁয়াজখিনি ৰঙা হোৱাকৈ ভাজি লোৱা হৈছে। পিঁয়াজখিনি ৰঙা হৈছেগৈ আৰু এতিয়া মাংসখিনি দি দিছে। মাংস এনেদৰে জুইত বনালেহে খাই বেছিকৈ ভাল লাগে। মাংসখিনি অকণমান ৰঙা হোৱালৈকে ভাজি লোৱা হৈছে আৰু তাৰপিছত এতিয়া আলু দি পেলাই ভালদৰে ভজা হ'ব অলপ সময়। কেইবা মিনিটো ঢাকন দি সিজোৱাৰ পিছত এতিয়া অলপমান পানী দি দিম। লোকেল মুৰ্গী মাংসৰ পানী দিলেহে মানে কয় কি জোলতহে শক্তি পোৱা যায়, সেইকাৰণে জোল খাব লাগে।
ঢাকন দি উতলোৱাৰ পিছত এতিয়া আলু সিজি গৈছে, মাংস বনাই হৈছেগৈ আৰু। এইয়া মাংস ৰেডি হৈ গ'ল। মাংস ৰেডি হৈ গ'ল যেতিয়া আৰু ৰ'ব নোৱাৰি, ভাত খাওঁগৈ দেই, বাই বাই। আজি ভিডিঅ'ত এয়াই আছিল আৰু বৰ বিশেষ একো নাই। তো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক অতি সোনকালে আপোনালোকে পাই যায়।